নমস্কাৰ। আজি মই যুৱকবি হিমাংশু ৰঞ্জন ভূঞাৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম কুন্তি। মই মহাসতী, মই পাণ্ডুৰ পত্নী, পাণ্ডৱ জননী মই কুন্তি। কি যে একে জীৱন মোৰে, যন্ত্ৰণাৰ বিষাদৰ নৈতে নিতৌ স্নান কৰোঁ। অভিনয় কৰি যাওঁ পঞ্চ পাণ্ডৱৰে মাতৃ হৈ, গোপনে ৰাখি সকলো অতীত গাথা। কৰ্ণ বাছা মোৰে, কুশলে থাক তই ৰাধাৰ ঘৰত। সুতপুত্ৰ বুলি যেতিয়া তোকে সকলোৱে অপমানি কৰে, তেতিয়া সিদিনা হত্যা কৰা মমতা বৌৰী জি উঠি চিৎকাৰ কৰে। এনে লাগে যেন চিঞৰি চিঞৰি জগতক জনাই দিওঁ, কৰ্ণ নহয় সুতপুত্ৰ, কৰ্ণ কুন্তীৰ গৰ্ভজাত, কৰ্ণ সদা দীপ্তিমান সূৰ্যৰ পুত্ৰ। কিন্তু এহাতে মাতৃত্বৰে মমতা, অন্যহাতে সতীত্বৰে গৌৰৱ নাৰীৰ মৰ্যাদা। মই যে নিৰুপায়, সেইদিনা কোনেও শুনা নাছিল মোৰ মাতৃ হৃদয়ৰ হাহাকাৰ। দেখা নাছিল পাৰি ভগা হৃদয়ৰ তপতে অশ্ৰুধাৰ। নীৰৱে সকলো সহি সতীত্ব ৰক্ষাৰ হেতু, স্নেহৰে বৰপুত্ৰ কৰ্ণকে যমুনাৰ বুকুতে অৰ্পি দিছিলোঁ। আৰু ত্যাগ কৰি মাতৃৰ সকলো মমতা সেইদিনাই ভৰি দিছিলোঁ যন্ত্ৰণাৰ কাঁইতেৰে ভৰা ভৱিষ্যতৰে আলিবাটত। আৰু এনেকৈয়ে এদিন মহাসতীত্বৰ গৌৰৱেৰে পাণ্ডুৰ পত্নী হৈ হস্তিনাপুৰৰ ৰাজে ৰাণী ৰূপে আৰম্ভ কৰিছিলোঁ এক নতুন যাত্ৰা। কিন্তু পাণ্ডু যে অভিশপ্ত, কিদৰে ৰক্ষা পৰিব ভাৰত বংশ? পুনৰ নিজকে সতীত্বৰ অগ্নিকুণ্ডত অৰ্পণ কৰি ৰাজবংশ ৰক্ষাৰ হেতু দৈৱ ঔৰসত জন্ম দিলোঁ অজেয় অদ্বিতীয় তিনি পুত্ৰ। কৰ্ণ পৰিল ৰণত, কনিষ্ঠ ভাতৃ পাৰ্থৰ হাতত। কেনেকৈ সহো এই বিধিৰ বিধান? কৰ্ণ বাছা মোৰে, মোৰ ভুলৰ বাবেইতো তোৰে বলিদান। পাৰ্থই নাজানে কৰ্ণ কোন, কৰ্ণ যে তেওঁৰ সহোদৰ নিচেই আপোন। সহি গৈছোঁ সহি আছোঁ, নীৰৱে সহি যাব লাগিব বৰপুত্ৰকে হেৰুৱাৰ অসহ্য বেদনা। কাৰণ মই কুন্তি, নীৰৱে যন্ত্ৰণা সহি বেদনাৰ মালা গাঁঠি নিতৌ কৰোঁ সতীত্বৰ জয়ধ্বনি। ধন্যবাদ।